আজি এতিয়া আৰ্মি কেম্পত আছোঁ আৰু মানে মিটিং এখন আছিল, মিটিংখন শেষ হ'ল। এতিয়া আমাক দিছে খাব পকৰি আৰু আলু চপ। এই হীৰা এইফালে চা, इधर है सर जी चाय दे रही है। कोई की ब्लॉग बने ऐसा नहीं है। यस और टाइमत আহিছো আছিল মিটিং এইফালে লগৰবিলাক আছে আৰু হ'ব দে। नाश्ता पानी हुआ या नहीं हुआ? हाँ हुआ है। अच्छा हो गया, ठीक है। मेरी फोटो मेरे पास भेजना फिर। नहीं ये तो वीडियो है, ये तो मैं यूट्यूब के लिए बना रही हूँ। हाँ हाँ तो सर जी इसके बारे में कुछ कहेंगे आप? आज का मीटिंग के बारे में कुछ कहेंगे ये आप? सद्भावना के लिए गर्ल्स को करने के लिए वो हुआ है, ठीक है। हाँ ठीक है, बस एक फोटो लेके फिर ओके, फिर आपके पास है। बाय बाय। हे गाइस हाँ नवकपित इटा हे गाइस আৰু পকৰি চকৰি খাওঁতে মিটিং শুনোতে মানে আপোনালোকক ভিডিঅ' বনাই নাই আৰু ইণ্টাৰভিউ দিয়া নাই। এতিয়া দি দিওঁ আৰু স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল আছাম চেনিকালৈ। আৰু এতিয়া যাই আছোঁ হীৰাথেত, মানে আজি খানা আছে আৰু হীৰাথেত মানে লগৰবিলাকে কিবা কিবি কৰি খানা আৰু মোক মাতিছে খাবলৈ। আৰু মই ভাবিলোঁ খামো ভিডিঅ' বনাম। আৰু তাতে আৰ্মি কেম্পত মানে মিটিঙো আছিল, মিটিঙকো গ'লোঁ। আৰু এতিয়া মই হীৰাহঁতৰ ঘৰ পালোঁ আৰু এইফালে হীৰা আৰু হীৰাৰ ভণ্টি যাই আছে হীৰাহঁতৰ ঘৰ। এইটো হৈছে ইয়াৰ ওজন আছে। এইটো হৈছে ব্ৰইলাৰ, মানে অংকিতাৰ ঘৰৰ ফাৰ্মৰ ব্ৰইলাৰ। ভাজাও বনাই আছে। চাহ আহি গ'ল, চাহ 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 গাখীৰ দিয়া চাহ, লগতে নাৰিকলৰ চিৰা। A few moments later. এতিয়া আমি আহিছোঁ জুৱেলাৰী দোকানত, মানে অংকিতাই সোণা দিব আহিছে, মানে কাণত পিন্ধা সোণা, মানে ইয়াৰিং। তাৰে পিছত এইফালে দোকানখন চাওক আপোনালোকে, ইয়াত গাজা পাব আপোনালোকে, খোপাত মাৰিব। লগতে মেকআপ কৰা বিভিন্ন ধৰণৰ বস্তু আছে আৰু এয়া হাইলাইটাৰ আৰু মানে আছে আৰু মেকআপৰ যিখিনি বস্তু আপোনালোক লাগে, ব্ৰাছ চাছ সকলোখিনি আছে। আৰু এইফালে আছে কইনাৰ মানে জুৱেলাৰী, কইনাই পিন্ধা জুৱেলাৰী। এইখানে 1600-1700 পাব আৰু আপোনালোকে আহি যাব নিবলৈ। আৰু আছে আৰু যি যি লাগে আপোনাক। Two hours later. এতিয়া হীৰাই কাটি আছে মাংস, ব্ৰইলাৰ মাংস বহুতখিনি কাটিলে আৰু কাটিব আছে অলপ চলপ। এইফালে হীৰা আৰু খুৰী, এইফালে হীৰা আৰু খুৰা, হীৰা আৰু মাজুমা নাৰিকল কাটি ধুলাৰ কাৰণে। গাজৰখিনি চুলকা হৈ গ'ল আমাৰ। এতিয়া আমি চুলকি আছোঁ বিট আৰু তাই কাটি আছোঁ বিলাহী পিঁয়াজ। এতিয়া আহিছোঁ পাকঘৰৰ ফালে অকণমান। এইফালে ভাজি আছে ব্ৰইলাৰ মাংস, আলু চালু দি দিছে আৰু অলপ চলপকৈ জলকীয়াও দিছে। আৰু এতিয়া আমি ক'ত যাই আছোঁ হীৰা? বাৰীত যাম, তাতে কিবা কিবি পাচলি চাচলি আছে আৰু ধনিয়া আনিব যাম আমি। মানে পাচলি আছে, একো মানে শাক চাক নাই আৰু পাচলি আছে, কিবা পাচলি চাই জানে। এতিয়া পাচলি কিবা পাচলি আছে তাকে চাব যাম আৰু তাৰে পাছত আৰু এতিয়া যাম আৰু কিবা তুলিব, ধনিয়া তুলিব লাগিব বোলে। বলক আজি আৰু বাৰী শেষ কৰি কুল দিন খান গোবৰ আৰু চব হীৰা আৰু গছৰ বাংনা। এই বাংনা আছে, এই বাংনা আছে আৰু এইবাৰ খেৰৰ পুঁজি।
এইফালে কিবা কিবি আছে আৰু এফালে কল চকী কল নাজানো আৰু কিবা সৰু সৰু কল একদম সৰু ডাঙৰ হ'বই আৰু বিন এইফালে বিন দিবি মোক এক খাজা খকে ঘৰৰ বিন হয় নে নহয় গাইছ এইফালে আলুৰ খেতি আছে আলু উগলি চাওঁ নেকি কিডাল খাই ল'ব এইফালে ৰঙালাও এয়া পাই পানী হাই নাই এয়া পিঁয়াজ এইফালে পিঁয়াজ এই নহৰু নহয় পিঁয়াজ এই পিঁয়াজ এইফালে নহৰু আছে আৰু এইফালে পিঁয়াজ আছে আৰু এইফালে গাজৰ আৰু এই গাজৰ কি ধুনীয়া চাওক আৰু এইফালে দুইডালমান বেহাৰ আছে এইফালে আছে সৰু সৰু ওলকবি ইফালে অকণমান ডাঙৰ হৈছে অকণ অকণ তাৰে পাছত এইফালে গোবৰ চোবৰ দি থৈছে এই হৈছে পাংলা মানে পালেং শাক পালঙা বুলি কয় ইফালে কিছুমানে এই বোলে লাই শাক বেয়া নহয় বেয়া হ'ব না তে ওলকবি চুলকবি লাগিছে আৰু এইফালে ধনিয়া বিনৰ গছ মৰিবৰে হ'ল এইফালে ধনিয়া আছে দুডালমান এই মূলা বগা মূলা কিজানি এই বগা মূলা চাওক বগা মূলাই এই বগা ফুল কিবা নাজানো এইডাল কি এই মূলা শাকে মাছকা টেঙা নহয় কিবা টেঙা মাছকা টেঙা হৈছে এইডাল মাছ কিবা টেঙা নাজানো আপোনালোকে কমেণ্ট মাৰি জনাই দিব আৰু আৰু এইফালে ধনিয়া চাওক মানে ঘৰত খেতি কৰিলে আৰু চলি যায় আৰু 5-6 মাহ কোনফালে সেইফালে হালধি এইখিনিতো আপোনালোকক শাক পাচলি দেখাই দিলোঁ মানে হীৰাৰ পাচলিখিনি এইখিনি আৰু এইফালে মানে হীৰাহঁতৰ ফিচাৰীও আছে এটা ফিচাৰীটোত যাওঁ বলকচোন এই সাপ চাপ আৰু এই দীপৰা মধ্যমে এইটো হৈছে হীৰাহঁতৰ ফিচাৰী ইয়াত বোলে ডাঙৰ ডাঙৰ বল্লি মাছ আছে আৰু এই এখন কি দলং নাকি পানী উঠাব লাগে না মুঠুং দে খানত বিশ্বাস নাই গাইছে খান দলঙৰ তাৰ কল চল কিবা কিবি আছে তামোল চামোল কিবা কিবি আছে আৰু তামোল লাগিও আছে এতিয়া ওচৰতে আৰু কিবা হীৰাই তুলি আছে ধনিয়া মানে চাটনিত দিছে অকণমান কম হ'ব সেইকাৰণে আৰু অকণমান তুলি আছে আৰু তাই হিমাকেইটো লৈছে কিছুৱা হীৰাহঁতৰ চিষ্টাৰ হয় আৰু হীৰাহঁতৰ মানে পৰিয়ালটো বহুত ডাঙৰ এইটো মানে হীৰাহঁতৰ স্পেচিয়েল কবি আৰু এডাল চাওক স্পেচিয়েল কবি হীৰাই খাব বোলে এইটো থৈ দিছে আৰু দুদিনমান যাবলৈ দিছে আৰু হীৰাত হাঁহি চাওকচোন দে হাঁহি দি তো গাইছ ইহঁতৰ বোলে ইফালে বোলে আগতে কোনো নাছিল মানে এইফালে পূৰা খালী আছিল আৰু এতিয়া পূৰা মানুহ বহি গৈছে এতিয়া বোলে এইখিনি বড়ো কলনী বুলি কয় বোলে আৰু এইফালেদি এইটো ৰাস্তাদি যাই কিনে এইভাগে ছোৱালী হাইস্কুল বাছ ষ্টেণ্ড উঠিব পাৰি মানে মেডিকেল যি আছে বৰমা মেডিকেল সেইটো ৰাস্তাদি উঠিব পাৰি আৰু যে নহওক মানে এইফালেতো বহুতেই হালধীয়া কিমান হালধীয়া চব বেহাৰৰ খেতি কৰিছে আৰু এই আৰু এই পূৰা মানুহ চানুহ আহি গৈছে ভাল লাগিছে আৰু এতিয়া এতিয়া আছোঁ একবাৰ তোমাৰ নামটো কি কৈ দিয়া প্ৰতীক্ষা বৰ্মন আই কিউটি এইফালে চোৱাচোন এটা কিছ দিয়াচোন তা এইকেইটা আইয়া হীৰা আৰু আপেল আঞ্জা চাই হওক পুৰি এইফালে বৰমাই বনাইছে মাংস বাকী ধুনীয়া হাঁহি মাৰি দিছে পূৰা একদম আৰু এইফালে মাংস চাওক গাইছ এতিয়া আমি যাই আছোঁ ডেস্ক বেঞ্চ আনিব ডেস্ক বেঞ্চ মানে টেবুল চেয়াৰ জানি আৰু ডেস্ক বেঞ্চ অলপ পচন্দ আছে এইফালে ডেস্ক বেঞ্চ আনি ডেস্ক বেঞ্চ নহয় টেবুল চেয়াৰ এই টেবুলখন লৈ যাওঁ ডাইনিং তো কৈছে কিবা গাড়ী লৈছে বোলে আৰু লোৱাৰ কাৰণে ইয়াত প্ৰসাদো দিব গধূলি এতিয়া আৰু আমি জোৰ লগাকে মাংস আমাৰ গোটা মাংস চাওক কিমান ধুনীয়া হৈছে মোক কিন্তু বেছিকৈ দিবি দেই সিটা মাংস বম ডাঙৰ মুৰ্গী আছিল আৰু
ইফালে বোলে মাছো আছে মাছ কিহেদি হেৰি কৰোঁ এখানেদি হেৰি কৰোঁ দেখান দেখ মাছ মাংস লাগে মাছ কোনে দিছে মায়ে বঢ়িয়া পিছা খাম পেলাই দিলে মই গৈ লাখ লগাই থাকিম ইচ্ছা মায়ে খা যদি খাবি দে গৈ লাখ লগাই থাকিম দে মাছখিনি এইফালে মাংস মোৰ মানে বিট খান্দিছিলোঁ মানে চব্জি চাটনি সানি কিনে এনেকুৱা হৈছে অৱস্থা ঐ মকাকে কিয় মাজিৰি এইটা তুমি কিয় কান নষ্টাটো লৈছিলা যদি চাউণ্ডটো কাটিব নোৱাৰো মানে হীৰাৰ ভাগৰ এতিয়া এটা পৰিছে চিকেন ললিপপ তাই বোলে চিকেন ললিপপটো খাই কিনে আপোনালোকক দেখাই দিব 5-star ৰেষ্টুৰেণ্টৰ ওচৰত আমি কিনকে খাই পিছফালে A few moments later. এতিয়া যে আপোনালোকক মই বুট দেখাই দিছিলোঁ মানে হীৰাহঁতৰ কিবা থকা বুলি কৈছিলোঁ এয়া মানে ভাগৱত পাঠ কৰি আছে আৰু ইফালে সকলো ঘৰৰ মানুহ বহি আছে হীৰাই আনিব গৈছে মোৰ চেণ্ডেলযোৰৰ তাতে তো এতিয়া মানে খানা চানা খোৱা হ'ল আৰু অকণমান ৰেছো ল'লোঁ এতিয়া 4টা বাজি গ'ল আৰু 5টাৰ আগত ঘৰ যাই পাব লাগিব কাৰণ মা ৰখি আছে নাযায় মই যাওঁ আৰু একদিন আহিম আৰু কেতিয়াবা পিছত বাই যা তো গাইছ যাই আছোঁ আৰু এতিয়া ঘৰত তাই গ'ল সেইটো মই যাই আছোঁ লাহে লাহে